মইৰাবাৰী ঠিঙৰ ব্ৰহ্মপুত্ৰ কাষৰীয়া অঞ্চলত চলিছে অবৈধ বালি খনন। মৰিগাঁও জিলা আৰু নগাঁও জিলাৰ বিভিন্ন অঞ্চলত বিগত কিছুদিন ধৰি ব্ৰহ্মপুত্ৰ কাষৰীয়া অঞ্চলত চলিছে অবৈধ বালি খনন। একাংশ স্বাৰ্থলোভী বালি মাফিয়াৰ নেতৃত্বত চলিছে এই বালি খনন। কুম্ভকৰ্ণৰ নিদ্ৰাত ঠিং আৰু মইৰাবাৰী আৰক্ষী। ৰাইজে বাৰম্বাৰ বাধা প্ৰদান কৰাৰ পিছতো থমকি ৰোৱা নাই বালি মাফিয়াৰ ব্ৰহ্মপুত্ৰৰ বালি খনন। বিভাগীয় কৰ্তৃপক্ষৰ ওচৰত আবেদন জনায়ো নিৰাশ অঞ্চলৰ ৰাইজ। বাৰম্বাৰ অবৈধ বালি খনন কৰা ডাম্পাৰ গাড়ীক বাধা প্ৰদান কৰিও নিৰাশ হৈছে অঞ্চলটোৰ ৰাইজ। অঞ্চলটোৰ স্থানীয় সচেতন যুৱকসকলে বিভাগীয় কৰ্তৃপক্ষৰ ওচৰত অবৈধ বালি খনন বন্ধ কৰিবলৈ দাবী জনাইছে। আমাৰ এইটোৱে আমি প্ৰশাসনক অনুৰোধ কৰিছোঁ যে আপোনালোকে ইতিমধ্যে আপোনালোকে অতি সোনকালে যিমান পাৰে আমাৰ এই অঞ্চলটো মানে কৰক। বৈধভাৱে যিখিনি মাটি মানে তেওঁলোকে খনন কাৰ্য চলাই আছে, গোটেই ৰাইজৰ মানে অসুবিধা হৈ আছে। এই ৰাইজৰ অসুবিধাবোৰ আপোনালোকে অতি সোনকালে মানে নিৰ্মূল কৰাৰ বাবে চেষ্টা কৰক। যিহেতু আপুনি কৈছে যে ইয়াৰ পৰা অবৈধভাৱে বালি খনন কৰি বিক্ৰী কৰা হয় বেলেগত, হয়, কোনসকল লোকে মানে কোনসকল ব্যক্তিয়ে এই বালিখিনি বিক্ৰী কৰে, কোন হয় তেওঁলোক? ব্যক্তিসকলকতো আমি চিনি নাপাওঁ, আমি অকল গাড়ী চালককহে চিনি পাওঁ। গাড়ী চালক তেওঁলোকক এদিনাখন ধৰি সুধোঁ যে আপোনালোকে ক'ৰ পৰা আনি আছে, যে আমি অমুকৰ পৰা আনি আছোঁ মাটি। তেওঁলোকক বাধা দিয়া হয় যে আপোনালোকে নাহিব। পিছত কি কৰে, গাড়ী চালক মানে সলনি কৰি দিয়ে, বেলেগ গাড়ী চালকে। কোনে বিক্ৰী কৰে বালিখিনি? এতিয়া কোনে বিক্ৰী কৰে সেইটোতো আমি ক'ব নোৱাৰোঁ, কাৰণ আমি এতিয়া ডাম্পাৰ যোৱাহে দেখা পাওঁ, কিন্তু কোনে কি কৰি আছে সেইবিলাক উচ্চ পৰ্যস্ত মানুহৰ লগতো আমাৰ চিনাকিও নহয় বা কাকো আমি চিনি নাপাওঁ। গতিকে আমাৰহে অসুবিধা হৈ আছে, সেইকাৰণে আমি বিৰোধ কৰি আছোঁ। আমি প্ৰশাসনক অনুৰোধ কৰিছোঁ যে আপোনালোকে অতি সোনকালে আমাৰ এই যিখিনি মানে অবৈধ কাম চলি আছে, সেই অবৈধ কামবিলাক আমাৰ ইয়াৰ পৰা নিৰ্মূল কৰাৰ যাতে চেষ্টা কৰে। মইৰাবাৰীৰ পৰা ফৰিদ আহমেদ চৌধুৰীৰ ৰিপৰ্ট, JPP ভাৰত।